ডিম্পু বৰুৱাৰ প্ৰথম ভিডিঅ'টো কোনটো আৰু বন্ধুসকল ডিম্পু বৰুৱাৰ প্ৰথম ভাইৰেল ভিডিঅ'টো কোনটো এনেকুৱা ধৰণৰ ডিম্পু বৰুৱাৰ 10টা আপোনালোকে নজনা ফ্যাক্ট এই ভিডিঅ'টোৰ জৰিয়তে জনাম যদি আপোনালোকে জানিবলৈ বিচাৰে তেনেহ'লে এই ভিডিঅ'টো শেষলৈকে চাব তো দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰো ফ্যাক্ট নাম্বাৰ 1 বন্ধুসকল ডিম্পু বৰুৱাই অসমীয়া ভাষাৰ কামৰূপী উপভাষাত নিজৰ ভিডিঅ'বোৰ বনায় আৰু এই ভিডিঅ'বোৰ ধেমেলীয়া আৰু শিক্ষামূলক ফ্যাক্ট নাম্বাৰ 2 বন্ধুসকল ডিম্পু বৰুৱাৰ প্ৰথম ভিডিঅ'টো হৈছে নলবাৰী টাউন বাই বাইচাইকেল আৰু এই ভিডিঅ'টো ডিম্পু বৰুৱাই 2017 চনৰ 21 জুন তাৰিখে ইউটিউবত আপলোড কৰিছিল ফ্যাক্ট নাম্বাৰ 3 ডিম্পুছ ব্লগ এই চেনেলটোৰ ফাৰ্ষ্ট ভিডিঅ'টো হৈছে এ বিউটিফুল টেম্পল ইন আসাম আৰু এই চেনেলটোৰ মোষ্ট পপুলাৰ ভিডিঅ'টো হৈছে when I meet হিমন্ত মামা ফ্যাক্ট নাম্বাৰ 4 ডিম্পু বৰুৱা এই চেনেলটোৰ মোষ্ট পপুলাৰ ভিডিঅ'টো হৈছে হাউ টু ক্ৰিয়েট ইউটিউব চেনেল আৰু এই ভিডিঅ'টো ডিম্পু বৰুৱাই 4 বছৰ আগতে ইউটিউবত আপলোড কৰিছিল ফ্যাক্ট নাম্বাৰ 5 ডিম্পু বৰুৱাৰ ইনষ্টাগ্ৰামত 1 মিলিয়ন প্লাছ ফলোৱাৰ আছে আৰু ফেচবুকত 1.3 মিলিয়ন ফলোৱাৰ আছে ফ্যাক্ট নাম্বাৰ 6 2020 চনৰ 8 অক্টোবৰ তাৰিখে ডিম্পু বৰুৱাই ইউটিউবৰ পৰা গোল্ডেন প্লে বটন লাভ কৰে আৰু আপোনালোকে জানে 10 লাখ সাবস্ক্ৰাইবাৰ হলে ইউটিউবৰ পৰা গোল্ডেন প্লে বটন পায় আৰু 6 মাৰ্চ 2019 তাৰিখে তেওঁ সিলভাৰ প্লে বটন ইউটিউবৰ পৰা লাভ কৰিছিল ফ্যাক্ট নাম্বাৰ 7 বন্ধুসকল আমাৰ অসমৰ ডিম্পু বৰুৱাই এনেকুৱা এজন ব্যক্তি যিজনে প্ৰথম ব্লগ চেনেলেৰে গোল্ডেন প্লে বটন ইউটিউবৰ পৰা লাভ কৰিছে ফ্যাক্ট নাম্বাৰ 8 ডিম্পু বৰুৱা এই চেনেলটো 23 ফেব্ৰুৱাৰী 2012 চনত ক্ৰিয়েট কৰিছিল আৰু ডিম্পুছ ব্লগ এই চেনেলটো 23 জানুৱাৰী 2018 ত ক্ৰিয়েট কৰিছিল আৰু ডিম্পু এই চেনেলটো 12 ডিচেম্বৰ 2021 ত ক্ৰিয়েট কৰিছিল ফ্যাক্ট নাম্বাৰ 9 2017 চনত ডিম্পু বৰুৱাই নলবাৰী গৰ্ডন স্কুলৰ অৱস্থাৰ ওপৰত এটা ভিডিঅ' ফেচবুকত আপলোড কৰিছিল আৰু এই ভিডিঅ'টোৰ পৰাই তেওঁ এজন ভাইৰেল আৰু জনপ্ৰিয় ইউটিউবাৰ হৈ পৰিছিল ফ্যাক্ট নাম্বাৰ 10 আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো অল কৰি থব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ'ৰ নটিফিকেশন পাবলৈ তো এই ভিডিঅ'টো এইখিনি আছিল মই আশা কৰোঁ এই ভিডিঅ'টো চাই আপোনালোকক বহুত ভাল লাগিল তো থ্যাঙ্কস ফৰ ওয়াচিং জয় অসম বাই বাই